নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টাডি পাৱাৰফুল চেনেলটোলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আজি আলোচনা কৰিম 10টা মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউজবোৰ আপকামিং এক্সামবোৰ যেনে অসম জলসিঞ্চন বিভাগ, অসম পুলিচ আৰু অদাৰ এক্সামবোৰৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টোত যদি আপোনালোকৰ কিবা পৰামৰ্শ থাকে তেন্তে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' লেটছ গো ষ্টাৰ্ট দ্য ভিডিঅ'। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? হয় বন্ধুসকল, দেখা পাইছে আপোনালোকে 4টা অপশ্যন। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, চাহাৰা মৰুভূমি। মনত ৰাখিব, বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন হৈছে চাহাৰা মৰুভূমি আৰু এই মৰুভূমিখনৰ আয়তন হৈছে 35 লাখ মাইল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2, চাহাৰা মৰুভূমিত বোৱা গৰম বতাহক কি নামেৰে জনা যায়? হয় বন্ধুসকল, শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, খামচিন। চাহাৰা মৰুভূমিত বোৱা গৰম বতাহক খামচিন নামেৰে জনা যায়। মনত ৰাখিব। অপশ্যন গ ইজ দ্য ৰাইট অপশ্যন। কুৱেশ্যন নম্বৰ 3, চাহাৰা মৰুভূমিৰ আয়তন কিমান? হয় বন্ধুসকল, আমি ইতিমধ্যে আলোচনা কৰিছোঁ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, 35 লাখ মাইল। মনত ৰাখিব, চাহাৰা মৰুভূমিৰ আয়তন হৈছে 35 লাখ মাইল। কুৱেশ্যন নম্বৰ 4, সাগৰ নহয় কিন্তু সাগৰ বুলি কোৱা হ্ৰদটোৰ নাম কি? হয়, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। মনত ৰাখিব, ইয়াৰ অপশ্যন ক ইজ দ্য ৰাইট অপশ্যন হ'ব কাস্পিয়ান। সাগৰ নহয় কিন্তু সাগৰ বুলি কোৱা হ্ৰদটোৰ নাম হৈছে কাস্পিয়ান। অপশ্যন গ ইজ দ্য ৰাইট অপশ্যন। কুৱেশ্যন নম্বৰ 5, পৃথিৱীৰ গভীৰতম খাদটোৰ নাম কি? হয়, 4টা অপশ্যন দেখা পাইছে আপোনালোকে। চ' আৰু কাৰেক্ট এনচাৰ উইল বি অপশ্যন নম্বৰ ক, মাৰিয়ানা খাদ। মাৰিয়ানা খাদ হৈছে পৃথিৱীৰ গভীৰতম খাদ। মনত ৰাখিব। অপশ্যন ক ইজ দ্য ৰাইট অপশ্যন। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ প্ৰথমখন মহিলা পুলিচ থানা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? হয় বন্ধুসকল, মনত ৰাখিব, অপশ্যন নম্বৰ খ হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ 1973 চনত, 1973 চনত ভাৰতৰ প্ৰথমখন মহিলা পুলিচ থানা প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই থানাখনৰ নাম আছিল কালিকট আৰু ইয়াৰ ঠাই আছিল কেৰেলা ৰাজ্য। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7, কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? হয় বন্ধুসকল, আপোনালোকে হয়তো ইয়াৰ ৰাইট অপশ্যনটো ধৰিব পাৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত গণেশ চতুৰ্দশী পালন কৰা হয়। বন্ধুসকল, এনেকুৱা ধৰণৰ প্ৰশ্ন আপকামিং এক্সামবোৰৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয়। চ' আপোনালোকে যদি ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবিছে প্লিজ এটা ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 8, মৰু উৎসৱ ডিজাৰ্ট ফেষ্টিভেল ৰাজস্থানৰ ক'ত অনুষ্ঠিত কৰা হয়? হয়, 4টা অপশ্যন দেখা পাইছে। চ' আৰু কাৰেক্ট এনচাৰ উইল বি অপশ্যন নম্বৰ ঘ, জয়ছালমেৰ নামৰ ঠাইত। জয়ছালমেৰ নামৰ ঠাইত মৰু উৎসৱ মানে ডিজাৰ্ট ফেষ্টিভেল পালন কৰা হয়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, মেডামেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? হয়, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মনত ৰাখিব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, টাই আহোম। মেডাম মেফি উৎসৱ টাই আহোমসকলে পালন কৰে। অপশ্যন ক ইজ দ্য ৰাইট অপশ্যন। কুৱেশ্যন নম্বৰ 10, কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ? হয় বন্ধুসকল, মনত ৰাখিব, অপশ্যন গ হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ বাসিন্দাসকলে কুচিপুড়ি নৃত্য পালন কৰে। অপশ্যন গ ইজ দ্য ৰাইট অপশ্যন। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও 11 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ প্ৰশ্নটো হৈছে কথাকলি নৃত্য কোনখন ৰাজ্যৰ? আপোনালোকে ইয়াৰ সঠিক উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা থাকিল। মই ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে যদি কিছু হ'লেও যদি সহায় হ'ব পাৰিছে তেন্তে প্লিজ এটা ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে আজি প্ৰথমবাৰৰ বাবে চাই আছে আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকেও ছাবস্ক্ৰাইব কৰা নাই প্লিজ বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।